হেল্ল' গাইজ, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আজি বিশ্বকৰ্মা পূজা আৰু মহালয়া। মই বিশ্বকৰ্মা পূজাৰ কাৰণে গাড়ীখন ধুবলৈ ওলাইছোঁ। তাৰ আগতে ভাবিলোঁ আপোনালোকক গুড মৰ্ণিং এটা দি লওঁ। গতিকে মই এতিয়া গাড়ীখন ধুই লওঁ। মই নিজে নুধুওঁ, ধুৱাই লওঁ। আহক গাড়ীখন ধুই লওঁ। এতিয়া আমাৰ গাড়ীকেইখন ধুই আছে। প্ৰথম মোৰ গাড়ীখন ধুইছে। আমাৰ ঘৰত কাম কৰা মানুহটোৱে ধুইছে। আৰু গেৰেজটো ধুনীয়াকৈ আমাৰ ঘৰত কাম কৰা দিদিগৰাকীয়ে ধুই দিছে। পানীৰে ধুনীয়াকৈ ঝাৰু দি দিছে। এতিয়া প্ৰথম মোৰ গাড়ীখন ধুইছে, তাৰপিছত এইখন সৰু দাদাৰ গাড়ী, তাৰ গাড়ীখন ধুব ইয়াৰ পিছত। তাৰপিছত দেউতাৰ গাড়ীখন ধুব। দেউতাৰ গাড়ীখন কেম্পাছৰ বাহিৰত, মানে গেটৰ বাহিৰত আছে। একেলগে তিনিখন গাড়ী চোতালত সোমোৱালে গাড়ী ধুবলৈ অসুবিধা হয়। মই ভাবিলোঁ মোৰ গাড়ীৰ ভিতৰখনো কেনেকৈ চাফা কৰিছে চাওঁ বুলি ভাবোঁতে দেখিলোঁ মোৰ মেট এখন চাফা কৰাই নাই। গতিকে সেইখনো উলিয়াই দিলোঁ। এইখন দেউতাৰ গাড়ী। মোৰ গাড়ীখন ধোৱা হৈ গ'ল। এতিয়া সৰু দাদাৰ গাড়ীখন ধুই আছে। মই মোৰ গাড়ীখন সোমোৱাই দিলোঁ, কাৰণ চোতালত তিনিখন গাড়ী ৰাখিবলৈ অসুবিধাই হয়। আচলতে অসুবিধা নহয়, কিন্তু গাড়ী ধোৱাৰ সময়ত অকণমান অসুবিধা হৈছে। সেইকাৰণে মোৰ গাড়ীখন সোমোৱাই দিলোঁ। এতিয়া দেউতাৰ গাড়ীখন দাদাৰ গাড়ী ধোৱাৰ পিছতহে ধুব। আজি চোতালখন গোটেই বাল্টিং চাল্টিঙে অৱস্থা নোহোৱাই গৈছে। সি আকৌ চকীখনো আনি লৈছে। দাদাৰ গাড়ীখন বোলে ওপৰখিনি ঢুকি নাপায়। গাড়ী ধোৱা হৈ গ'ল। এতিয়া মই কিটচেনলৈ যাওঁ। পিঠাগুড়ি অলপ খুন্দিব আছে, খুন্দি লওঁ। তাৰপিছত পায়স এখন বনাম। তাৰপিছত মই আপোনালোকক ৰেচিপি এটা দেখুৱাম মই পনীৰৰ। আহক কিটচেনলৈ যাওঁ। মই অলপ পায়স বনালোঁ। পায়সটো মই বাৰ্থডে আৰু পূজা দুয়োটাৰ কাৰণেই বনাইছোঁ। এতিয়া মই পনীৰৰ ৰেচিপিটো বনাওঁ আহক। মই পনীৰখিনি ভালদৰে ধুই এতিয়া সমানে কাটি লৈছোঁ। সৰু সৰু পিচ কৰিম এতিয়া। মই বৰ বেছি পনীৰ লোৱা নাই, কাৰণ মোৰ ঘৰত ফেমিলি মেম্বাৰ কম। সৰু সৰুকৈ পিচখিনি কৰি লৈছোঁ। এয়া মোৰ পিচ কৰি পেলাই মই প্লেট এখন ৰাখি দিছোঁ। আৰু ইয়াৰ লগৰ ইনগ্ৰেডিয়েণ্টখিনি হ'ল, মই এয়া কাজু কিচমিচৰ পেষ্ট বনাইছোঁ। তাতে মই ইলাচি আৰু ডালচেনিও দিছোঁ। এয়া হ'ল মোৰ পিঁয়াজৰ পেষ্ট। এয়া সামান্য নিমখ আৰু এটা তেজপাত মই দুফাল কৰি দিছোঁ। আৰু মই এয়া লোহাৰ কেৰাহীত অলপ ৰিফাইন দিছোঁ। মই লোহাৰ কেৰাহীতে ৰান্ধোঁ সাধাৰণতে, কাৰণ ভাল বোলে লোহাৰ কেৰাহীত ৰান্ধি খালে। আপোনালোকেও চাগে তেনেকেই খায়। এতিয়া মই ৰিফাইনখিনিত পনীৰখিনি দি দিছোঁ। পনীৰখিনি আচলতে পানীত ভিজাই থোৱাৰ কাৰণে অকণমান পানীৰ ভাৱ এটা আহিছে। তথাপিও একো অসুবিধা নহয়। আৰু মই পনীৰখিনি বৰ বেছি নাভাজোঁ। বেছি ভাজিলে অলপ লেকেটীয়া টাইপৰ হৈ যায়। সেইকাৰণে মই কম ভাজি মই পনীৰখিনি উঠাই থওঁ। এয়া মই পনীৰখিনি উঠাই প্লেট এখনত ৰাখি দিলোঁ। এতিয়া মই সেই পনীৰ ভজা অইলখিনিতে পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি মই ল' ফ্লেমতে ভাজিম। আৰু সেইখিনি মই অলপ ৰঙচুৱা পৰালৈকে মই এনেদৰে লৰাই লৰাই ভাজি থাকিম। ইয়াতে কোনো হালধি বা ৰং নিদিওঁ। ইয়াতে মোৰ পনীৰৰ কাৰীটো বগা হ'ব। এতিয়া মই তেজপাতটো ইয়াত দি দিছোঁ। তেজপাতটো মাত্ৰ গোন্ধৰ কাৰণে দিওঁ। এতিয়া মই সামান্য নিমখ দিম ইয়াত। নিমখ ইয়াত বেছি দৰকাৰ নাই।
আৰু ইয়াত এক্সট্ৰা চেনিৰো দৰকাৰ নাই, কাৰণ কাজু কিচমিচৰ যিটো মিঠা সেইটো মিঠাতেই হৈ যাব। মই ইয়াত হালধি মিহলোৱা নাই। ওপৰৰ চিমনিটোৰ লাইটটো জ্বলাই দিয়াৰ কাৰণে অকণমান হালধীয়া হৈ গৈছে। এতিয়া এইখিনি অকণমান শুকাই আহিছে। এতিয়া তেলটো উঠি আহিছে। মই ইয়াতে কাজু কিচমিচৰ পেষ্টটো এতিয়া এড কৰিছোঁ। এতিয়া এইখিনি সামান্য লৰাই অকণমান মই ইয়াতে গাখীৰ এড কৰিম। পানী নিদিওঁ, মই সাধাৰণতে গাখীৰ দিওঁ। এতিয়া উতল আহিছে। এতিয়া মই পনীৰখিনি দি দিছোঁ। মই গাখীৰ দিয়াটো আপোনালোকক দেখুওৱা নহ'ল। এতিয়া পনীৰখিনি কাজু কিচমিচৰ পেষ্টটোৰ লগত লগ হৈ গৈছে। এতিয়া মই ইয়াত অকণমান বাটাৰ এড কৰিছোঁ। বাটাৰটো নিদিলেও খাবলৈ সোৱাদ হ'ব। মই বাটাৰ দি দিছোঁ। এতিয়া পনীৰ ৰেচিপিটো গৰমে গৰমে পৰিৱেশন কৰিলেই হ'ল আৰু। এতিয়া ব'লক গাড়ী এখন পূজা কৰি লওঁ। তাৰপিছত আৰু প্ৰসাদ খাম। আজি পূজাৰ কাম তেতিয়া শেষ হ'ব আৰু। তাৰপিছতে আমি লাঞ্চ কৰিম। ব'লক আহক গাড়ীখন পূজা কৰি লওঁ। शिरसा देवं गौरीपुत्रं विनायकम् भक्तावास शिरसा देवं गौरीपुत्रं विनायकम् भक्तावासं स्मरे नित्यम् आयुः कामार्थसिद्धये शिरसा देवं गौरीपुत्रं विनायकम् भक्तावासं स्मरे नित्यम् आयुः कामार्थसिद्धये प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम् तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकम् लम्बोदरं पञ्चमं च षष्ठं विकटमेव च মই ইয়াত পূজা বুলি প্ৰসাদ অকণমান দিছোঁ আৰু অলপ পায়স ভোগ হিচাপে লগাই দিছোঁ। মোৰ পূজাৰ ইমানেই। হেল্ল' গাইজ, আমাৰ পূজা পাতল দিনতে হৈ গ'ল। বিশেষ পূজা পতা নাছিলোঁ, সৰুকৈ পাতিছিলোঁ, নিজেই পূজাৰী হৈছিলোঁ। আৰু এতিয়া মই ছাৰপ্ৰাইজ কেক এটা আনি থৈছোঁ, দেউতাই কাটিব। আমাৰ বাৰ্থডে সিমানেই আৰু। আহক এতিয়া বাৰ্থডে কেক কাটোঁ। এইটো কেক আনিলোঁ, এতিয়া আমি কেকটো কাটোঁ আহক। Birthday to you.
birthday, dear Devta. Happy birthday to you. আজিৰ ব্লগটো ইমানতে শেষ কৰিলোঁ আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰেই নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব তেতিয়াহ'লে বাই গুড নাইট